হে গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ ফেচ ৱাছ আৰু চিৰাম। আহি পালে ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকুৱা আহিছে, কি আহিছে। আৰু ফেচ ৱাছটোৰ নাম হ'ল ভিটামিন চি আৰু ফমিং ফেচ ৱাছ হয়। চাই থাকিব ফেচ ৱাছটো কেনেকুৱা আহে, মই আপোনালোকক মুখত ব্যৱহাৰ কৰি দেখাম। আৰু ভণ্টিও আনিছিল, লগতে ভণ্টিকো তাইও সানিছে। তাই সঁচাকৈ বহুতখিনি চাফা হৈ গৈছে, মলি ওলাই গৈছে। সেইকাৰণে ভাবিলোঁ আপোনালোককো মই দেখাওঁ কেনেকুৱা হয়। মোৰ মুখত ইউজ কৰি কিনে আপোনালোকক দেখাই আছোঁ। এয়া মই এতিয়া ব্যৱহাৰ কৰিব ওলাইছোঁ। এয়া চাওকচোন, চাওঁ কেনেকুৱা হয়। এয়া এনেকুৱা কৰি লগাব লাগে। গোটেইখিনি দেখাম কেনেকুৱাকৈ লেতেৰা। তাইৰ ব্ৰাছডাল একদম পূৰা লেতেৰা হৈ গৈছিল। মোৰো এনেকৈ লেতেৰা ওলাই নে নোলাই চাওঁ, আৰু আপোনালোকেও চাই থাকিব। লগতে পূৰা অলপ তলত পৰি গৈছিল। মুখখন ধুই আহিলোঁ। মুখখন ধুই অহাৰ পিছত অলপ চিৰাম সানি দিলোঁ, আৰু চিৰামটো তাৰ লগত ফেচ ৱাছৰ লগতে চিৰামটো আনিছিলোঁ, দেখাইছোঁ আপোনালোকক। চিৰামটো সানি চালোঁ। চিৰামটো সঁচাকৈ বহুত ভাল হয়, বহুত ধুনীয়া লাগিছে সানি কেনে মুখখনত। আৰু গাইজ, এইখিনিতে এটা জমনি কথা, মই কেমেৰাটো লুকাই কেনে থৈ দিছোঁ, আৰু এওঁক মানে কৈ আছোঁ তোমাকো অলপমান কৰি দিওঁ দিয়া, কেনেকুৱা হয়। তেওঁ মানে কৰিব নিবিচাৰে, তেওঁক জোৰ কৰি কৰাই আছোঁ। চাই থাকিবচোন। তেওঁতো কৰিব খোজা নাছিল, পিছত কটাৰ পিছত কৈছে সঁচাকৈ ইমান ধুনীয়া চাফা হৈছে, ধুনীয়া চাফা হৈ গৈছে। আৰু তেওঁ এতিয়া অলপ চিৰাম সানি দিওঁ। চিৰাম সানি দিয়াৰ পিছততো আৰু ভাল লগা হ'ব। ক'লা দাগ আছিল তেওঁৰ মুখত, ক'লা অলপ দাগ আছিল, দাগখিনি ধুনীয়াকৈ গুচি গৈছে। আৰু গাইজ, আজিলৈ ভিডিঅ'টো ইমানতে, আৰু নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।